নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ লাৰ্ণিং উইথ জিচিচিয়ান চেনেললৈ। তো আজি এটা ভাল খবৰ দিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যে তেওঁ দিছে চাওক যে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ৰাজ্যিক বিষয়া আৰু কৰ্মচাৰী তথা সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলৰ মৰগীয়া বনাছ 4% বৃদ্ধি কৰা হৈছে। এই বৃদ্ধি 2022 চনৰ 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব আৰু চলিত মাহত দৰমহাৰ সৈতে বিষয়া কৰ্মচাৰীসকলে এই বৃদ্ধি হোৱা মগৰীয়া বনাছ লাভ কৰিব। আশা কৰোঁ যে ইয়ে উৎসৱৰ এই সময়খিনি অধিক আনন্দমধুৰ কৰি তুলিব। ৰাজ্য অসমৰ সকলো কৰ্মচাৰীসকলৰ কাৰণে, চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এইটো বহুত ডাঙৰ খবৰ। মাননীয় মুখ্যমন্ত্ৰীয়ে আৰু চাওক ইয়াত দিছে, ইংলিছতো দি দিছিল যে হেপী টু এনাউন্স 4% এডিশ্যনেল ডিয়াৰনেছ এলাৱেন্স ফৰ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ী অল ইণ্ডিয়া ছাৰ্ভিচ অফিচাৰ ইফেক্ট 1 জুলাই 2022। তো 1 জুলাই দিয়ে যিটো আছে এইটো বঢ়াব। তো এইটো খুবেই ভাল খবৰ। তো যদি আপোনালোকে এনেকুৱা খবৰ আগতে পাব বিচাৰে তেতিয়াহ'লে লাৰ্ণিং উইথ জিচিচিয়ান চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। ধন্যবাদ। জয় অসম।